হেল্ল' গাইজ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ লাইভত আৰু আপোনালোকে চাই যাওক। মানে কি হ'ল, ইয়াত বহুত গৰম। আমি মানে চত আছোঁ, বিশেষকৈ আজিৰ দিনটোত বেছি গৰম পাইছোঁ। বাকী দিনকেইটাততো গৰম নাই, পূৰা স্পৰ্টিং খুলি থাকিবলগীয়া হৈছে। এয়া দেখা পাইছে। আৰু লাইভ আহিছোঁ মানে এটা বিশেষ কাৰণ নহয় আৰু জাষ্ট এনেই আহিলোঁ, এনেই ফ্ৰী আছিলোঁ। ভাবিলোঁ দিনটো মানে কেনেকৈ যায় সেইটো চাওক। ইমানেই গৰম পৰিছে, মোৰ লগৰটোক চাব ফেন লগাই লৈছে এইফালে। এইটো মানে ফেনৰ ওচৰতে মানে থৈ দিলে চাগে, গামোচাটো সোমাই গ'ল। এয়া বিশ্বজিৎ দাস ফোন কৰিছে, তুমি ৰিচিভ কৰা। বিশ্বজিৎ ফোন কৰিবই ন, কৰোঁ কি। আৰু কি বুলি কয়, আজি গাইজ সকলোৱে গম পাই চাগে মাদাৰ্ছ ডে নেকি আজি। বিশেষকৈ মাক বহুত মিছ কৰিছোঁ আৰু উপায় নাই, বাহিৰত কাম কৰি আছোঁ। মিছ কৰিলোঁ কি হ'ব, যাবতো নোৱাৰোঁ সোনকালে। আৰু এটা কথা গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই চাই আছোঁ ৰাতিপুৱাৰ পৰা এনি টাইম হেপী মাদাৰ্ছ ডে মানে ষ্টৰি লগাইছে, ষ্টেটাছ দিছে, ভাল লাগিছে আৰু। বাট নিজৰ মা দেউতাক মনৰ পৰা ভাল পাবলৈ চেষ্টা কৰিব লাগে। এনেই ষ্টৰি দিয়ে খালি একো লাভ নাই, নাথাকি হ'ব। এয়া দেখা পাইছে গাইজ, ছোৱালী পাগল চব এইফালে যিমানখিনি আছে। বোলো ৰাতিপুৱাৰ পৰা মানে কণ্টিনিউ এনি টাইম ফোনত বিজি থাকিব। সেইফালে সেইটো এম প্ৰকাশ মেধক, সেইফালে মোৰ লগৰ বিদ্যুৎ দেখিছে। আৰু গাইজ কি হ'ল জানো, আজিৰ দিনটোত গাৰ্লফ্ৰেণ্ডলৈ মানে বহুত মনত পৰি আছে, শুনিছে, পূৰা মনত পৰি আছে। যদি ভিডিঅ'টো চাই আছা কৈ দিবা আৰু কমেণ্ট এটা। আৰু একচুৱেলি আজি কি আজি হেপী মাদাৰ্ছ ডে। হেপী মাদাৰ্ছ ডে শুভেচ্ছা থাকিল সকলোকে আৰু মোৰ নিজৰ মালৈও অল মাদাৰ্ছ হেপী মাদাৰ্ছ ডে বহুত শুভেচ্ছা থাকিল। থেংক ইউ। একচুৱেলি সি আৰু মই নিজৰ মা বুলি নহয়, সকলোখিনি মাৰ বাবে এটা সৰু চং মানে ৰিলিজ বুলি নহয়, গাম। যদি শুনি ভাল পাব প্লিজ কমেণ্টত লিখি দিব এইবাৰ। ঠিক আছে, আৰে ষ্টাৰ্ট। উঠি দিয়া ওপৰলৈ। একচুৱেলি ফেনটো চলি আছেতো সেইফালে। অ' গানেটি গুৱানা অ' মা হাত ফুৰাই দিয়া না অ' মা। আৰু কি আছিলে, আৰু বেলেগ এটা কোৱা মাৰ গান মানে ভাল মাক লৈ ভাল গান এটা। মা তুমি সঁচাকৈয়ে অনন্যা, মা তুমি প্ৰেৰণাৰে ঠিকনা, কপাহী আচল মেলি দিয়া তাৰে লওঁ জিৰণি। অ' মা ক'তনো আছা তুমি মা, অ' মা বিচাৰি আছোঁ যে মই। একচুৱেলি কি হ'ল, ইয়াৰ নাম হৈছে বিদ্যুৎ দাস। একচুৱেলি সেই গান গাই খুবেই ভাল লাগে। আৰু মোৰ চাগে মানে পাই চাগে ভিডিঅ'বোৰ ইনষ্টাগ্ৰামত হওক বা ইউটিউবত হওক, ভালেই লাগে চাগে, আশা কৰোঁ। একচুৱেলি ইয়াৰ ভইচটো মই খুবেই ভাল পাওঁ। আৰু কেতিয়াবা যদি ভুল হৈ গ'লেও মই কওঁ যে তোৰ সেইটো ভুল হৈছে,
ভালেই, ইয়াৰ গানবোৰ শুনি খুবেই ভাল লাগে। আৰু আপোনালোকে কমেণ্টত লিখি দিব কেনেকুৱা হৈছে। আজি মানে মাদাৰ্ছ ডে অল মাদাৰ্ছ। মোৰ নিজৰ মাৰ লগত শুভেচ্ছা থাকিল বহুত। আজি মাক মিছ কৰিছোঁ, কাৰণ মা ওচৰত নাই যেতিয়া, বহুত দূৰত কাম কৰিবলৈ আহিছোঁ ন। আৰু মাক মানে বহুত মনত পৰিছে নিজৰ। लाइफ में माँ है तो सब कुछ है, माँ पापा है तो सब कुछ है। हाँ, माँ पापा नहीं तो कुछ भी नहीं है। मैं आज बिलीव कर रहा हूँ ये बात। এইটো তুমি গম পাইছানে? মই অথনি নিজৰ মানে দেই, নিজৰ এইবোৰ কি বুলি কয় ড্ৰেছবোৰ কাপোৰ কেইযোৰমান গাইছ মই ধুইছিলোঁ ৰাতিপুৱা। এটা এনেকুৱা ফিল হ'ল যে যদি ঘৰত থাকোঁ আগতে, মা সেই কাপোৰযোৰ পোকে ধুই দিয়াচোন, এফালে দে মায়ে ক্লিয়াৰ মানে অভিয়াছলি ধুই দিব, না বুলি নকয় কেতিয়াও। বাহিৰত আছোঁ, নিজৰ কাপোৰ নিজে মানে চাফা কৰিব লাগিব, ধুব লাগিব। মাই গড, মানে এনেকুৱা ফিল হ'ল মা নহ'লে যে লাইফত একোৱেই নহয়। মা হয়তো লাইফ में सब कुछ पापा माँ पापा दोनों। हाँ वहीটোৱে, মা আৰু পাপা সকলো। একচুৱেলি কি হ'ল মোৰ লাইফত এটা মেইন কণ্ডিশ্যন নেকি, একচুৱেলি আজিলৈকে মই নিজৰ মা দেউতাৰ লগত ক্লিয়াৰকৈ ভালকৈ এষাৰ মাত মাতি পোৱা নাই, অপেনলি বহি পিনে মানে বাতচিত কৰা নাই আৰু। কিন্তু যোনে যি ভাবে দৰকাৰ নাই, বাট মই মনৰ পৰা খুবেই তেওঁলোকক সন্মান কৰোঁ। কিন্তু এইটো সন্মান মই দেখুৱাব নোৱাৰিব পাৰোঁ, হয়নে? সি গম পায় একচুৱেলি মোৰ ঘৰৰ কণ্ডিশ্যনটো গম পায়। নিজৰ মা পাপাক যিমান মৰম কৰোঁ বা যিমান ভাল পাওঁ সেইটো দেখাব নোৱাৰি, সেইটো নিজে উপলব্ধি কৰিব পাৰি, কিন্তু দেখাব নোৱাৰি। দেখাব পৰা সময় কিছুমান আহে, কিন্তু সেই সময়বোৰত হয়তো নহ'বও পাৰে এনেকুৱা কিছুমান, কিন্তু নিজৰ মা পাপাক বহুত ভাল পাওঁ। ৰাইট, তাকে কওঁ। আৰু গাইজ মোৰ ফ্ৰেণ্ড আৰু এজন আহিলে, এইফালে বাবলু। লাইভ আজি একচুৱেলি কি আছিলে? আজি চানডে যে কি দে? ন আজি হৈছে হেপী মাদাৰ্ছ ডে। হেপী মাদাৰ ডে। মাদাৰ খুবেই ভাল এইজন কথা বতৰা মিস্ত্ৰী হয়, বেকাৰী মিস্ত্ৰী হয়। আপোনালোকে গাইজ দেখিছেনে ফিগাৰ? কণ্টেক্ট কৰিব এজনে বেকাৰী কাৰণে মিস্ত্ৰী হয়, কণ্টেক্ট নাম্বাৰ দি দিম। খুবেই বহুত মিছ কৰিছোঁ মাক। আৰু গাইজ বেছি লাইফটো দীঘলীয়া নকৰোঁ, ঠিক আছে? আৰু ভিডিঅ'টো লাহে লাহে দিম, পাই থাকিব। একচুৱেলি বহুত দিন দিয়া নাই, ঠিক আছে? বাবাই, এই বাবাই কৈ দিয়া নাই? বাই বাই গাইজ, বাই বাই। বাই বাই।